Hi viewers, welcome back to my channel rijusjunbiri. আজি পুনৰ লৈ আনিছো আপোনালোক আটালে কেটিমান খুব মৰম লগা ডিজাইন। প্ৰথমতে এই গলপটাডাল চাওক, খুবেই ধুনীয়া এডাল গলপটা হয়, প্ৰজাপতি ডিজাইনৰ গলপটা হয়, ষ্টোন ৱৰ্কত কৰা হৈছে, হ্যান্ডমেড হয় আৰু পিওৰলি সিলভাৰ বেস হয়। ইয়াত আমি মাৰ্কুইজ ষ্টোন ইউজ কৰিছো, যেটো খুবেই বেছি ব্ৰাইট আৰু খুব বেছি ধুনীয়া হেৰি হয়, গ্লেজ আছে। তো ৰেড আৰু হোৱাইট মাৰ্কুইজ ষ্টোন ইউজ কৰি পেলাই বনোৱা হৈছে। খুব এটা ধুনীয়া সেট হয়। 3600ত আপুনি এইটো সেট লাভ কৰিব। এইটো এটা দেখুৱাইছো, খুবেই ধুনীয়া লকাপাৰৰ সেট হয়। এইটো সিলভাৰত বনোৱা হৈছে, গোল্ড পলিশ ৱৰ্ক কৰা হোৱা নাই। খুব মৰম লগা। ইয়াত ব্লু এণ্ড গ্ৰীণ কালাৰ কন্ট্ৰাষ্ট কৰা হৈছে। কালাৰ কন্ট্ৰাষ্টটো আপোনালোকে চেঞ্জ কৰায়ো ল'ব পাৰিব। যদি বুক কৰিব বিচাৰিছে কন্টেক্ট নম্বৰ দিয়া আছে। যদি ভাল লাগিছে এইখিনি ভিডিঅ'টোক এটা লাইক কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এইটো ব্লুত কৰা হৈছে, খুব ধুনীয়াকৈ ব্লু বিটছ ইউজ কৰা হৈছে, গ্লাছ বিটছ। আমাৰ নিজা কাৰিগৰে হাতেৰে গড়াইছে। ইয়াৰিংযোৰ চাওক কিমান ধুনীয়া আৰু যথেষ্ট ডাঙৰ হয় আৰু গলপটাৰ ডিজাইন হয়। এইটো আন এটা গলপটা বা নেকলেছৰ ডিজাইন দেখুৱাইছো। ইয়াত আমি হোৱাইট মাৰ্কুইজ ষ্টোন ইউজ কৰিছো, লগত আমাৰ পিংক কালাৰৰ ষ্টোনৰ কাম কৰা হৈছে। হোৱাইট এণ্ড পিংক কন্ট্ৰাষ্টত আছে। খুবেই ধুনীয়া এটা গলপটা বা নেকলেছ হয়। ইয়াৰ ষ্টোন ৱৰ্কখিনি খুবেই ধুনীয়া, ষ্টোনখিনি যথেষ্ট ব্ৰাইট আৰু খুব ধুনীয়া হয়। যদি ল'ব বিচাৰে এইটো সেটো আপোনালোকে লাভ কৰিব 3600ত। আৰু এটা দেখুৱাইছো গলপটা ষ্টোনত আছে। এইটো আমাৰ শেৱালি ফুল ডিজাইনটো হয়, কিন্তু ইয়াত আমি দীঘলকৈ জুল দিছো যাতে গোটেই ডিঙিটো কভাৰ কৰে। খুবেই ধুনীয়া এটা ব্ৰাইডেল সেট হয়। যদি আপোনালোকে ল'ব বিচাৰে এইটো সেট লাভ কৰিব আপোনালোকে 3500ত। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। লকাপাৰটোৰ দাম মই ক'বলৈ পাহৰিছিলোঁ, লকাপাৰটোৰ দাম 2800। এইটো এটা সেট চাওক। ইয়াত আমাৰ গলপটা এটা আছে ধুনীয়া, সিলভাৰত আমাৰ ফুলৰ কাম কৰা হৈছে। গলপটাটো আহিব আপোনালোকৰ মাত্ৰ 2200ত। আৰু লগত এটা শিলিখাৰ সেট দিয়া হৈছে। শিলিখা আমাৰ সিলভাৰৰ শিলিখা হয়, এইটো সিলভাৰ তাৰ পকোৱা শিলিখা হয়। এই সেটটো আহিব 2600ত। খুবেই ধুনীয়া এটা সেট হয়, সোনকালে বুক কৰি ল'ব। ডিজাইন কেইটা নিশ্চয় আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে ভিডিঅ'টোক এটা লাইক দিয়ক আৰু সাবস্ক্ৰাইব কৰি দিয়ক। বেল আইকনটো দবাই দিব, কাৰণ এনেকুৱা নতুন ডিজাইন আৰু লৈ আনিম আপোনালোকৰ বাবে মই।